ৰাজনীতিত জয় পৰাজয় এক সাময়িক পৰিসংখ্যা মাত্ৰ কিন্তু কেতিয়াবা কিছুমান পৰাজয় বিজয়তকৈ অধিক প্ৰভাৱশালী হৈ পৰে 2026 বিধানসভা নিৰ্বাচনৰ ফলাফল যিয়েই নহওক তিনিগৰাকী নতুন মুখে অসমৰ ৰাজনৈতিক ইতিহাসত এক নতুন অধ্যায়ৰ সূচনা কৰিলে কংকি চৌধুৰী ডক্টৰ জ্ঞানশ্ৰী বৰা আৰু বিদিশা নেওগ এই তিনিগৰাকী নাৰীয়ে কেনেকৈ শাসনাধিষ্ঠ শক্তিৰ নিদ্ৰা হৰণ কৰিছিল কিয় তেওঁলোকক লৈ আজিও সমগ্ৰ অসম চৰ্চামুখৰ আজিৰ এই বিশেষ খণ্ডত আমি বিশ্লেষণ কৰিম এই অগ্নিকন্যাসকলৰ ৰাজনৈতিক যাত্ৰা প্ৰথমতে আহোঁ গুৱাহাটী মধ্য সমষ্টিৰ এজেপি প্ৰাৰ্থী কংকি চৌধুৰী প্ৰসংগলৈ মাত্ৰ 27 বছৰীয়া এই তৰুণীগৰাকীয়ে লণ্ডনৰ পৰা উচ্চ শিক্ষা গ্ৰহণ কৰি ৰাজনীতিৰ পথাৰত নামি পৰিছিল বিজেপিৰ দুৰ্ভেদ্য দুৰ্গ হিচাপে জনাজাত গুৱাহাটী মধ্যত বিজেপিৰ পুৰণি নেতা বিজয় কুমাৰ গুপ্তাৰ বিৰুদ্ধে তেওঁ যি প্ৰত্যাহ্বান গঢ়ি তুলিলে সেয়া আছিল অভূতপূৰ্ব কংকি মানে হাতী বশ কৰা হাতী আৰু তেওঁৰ কৰ্মপন্থাও আছিল নামটোৰ দৰে দৃঢ় মুখ্যমন্ত্ৰীৰ ব্যক্তিগত আক্ৰমণৰ ওলোটা প্ৰতিক্ৰিয়াই তেওঁৰ সমৰ্থনৰ ভেটি অধিক মজবুত কৰিলে বাঙালী গোৰ্খা আৰু মাৰোৱাৰী ভোট একগোট হোৱা পৰিলক্ষিত হ'ল ভিডিঅ'টো মাজভাগলৈ যোৱাৰ আগতে এটা সৰু অনুৰোধ আপোনালোকে যদি আমাৰ চেনেলটো এতিয়াও ছাবস্ক্ৰাইব কৰা নাই অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি লওক মৰিয়নিৰ পথাৰত এইবাৰ দেখা গ'ল এক বৌদ্ধিক বিপ্লৱ 35 বছৰীয়া ডক্টৰ জ্ঞানশ্ৰী বৰা যিয়ে ৰাসায়ন বিজ্ঞানত PhD কৰি অধ্যাপকৰ সুৰক্ষিত চাকৰি এৰি ৰাইজৰ দলৰ হৈ নিৰ্বাচনী যুঁজত নামিল 1991 চনৰ পৰা কুৰ্মী পৰিয়ালৰ দখলত থকা মৰিয়নিত তেওঁৰ স্পষ্টবাদী বক্তব্য আৰু ডিজিটেল প্ৰচাৰে এক নতুন জোৱাৰ আনিলে আনহাতে জালুকবাৰীৰ দৰে হাই প্ৰফাইল সমষ্টিত মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে থিয় দিলে বিদিশা নেওগে মনোনয়ন বাতিলৰ বাতৰিৰ পৰা আৰম্ভ কৰি সকলো ধৰণৰ চৰকাৰী হেঁচা নেওচি বিদিশাই 25 বছৰীয়া একাধিপত্যক প্ৰশ্ন কৰিলে এই তিনিগৰাকী মহিলা প্ৰাৰ্থীয়ে ৰাজনীতিৰ পৰিভাষা সলনি কৰিলে তেওঁলোকে ব্যক্তিগত আক্ৰমণতকৈ নিবনুৱা সমস্যা নাৰী সুৰক্ষা বা খোৱাপানীৰ দৰে মৌলিক বিষয়সমূহক অগ্ৰাধিকাৰ দিলে তেওঁলোকৰ স্থিতিয়ে বিজেপিক ৰক্ষণাত্মক হ'বলৈ বাধ্য কৰিলে আনকি মুখ্যমন্ত্ৰীয়েও তেওঁলোকক আওকাণ কৰিব নোৱাৰিলে PhD বা বিদেশী ডিগ্ৰীধাৰী যুৱতীয়েও যে মূলসুঁতিৰ ৰাজনীতিত শক্তিশালী প্ৰত্যাহ্বান হ'ব পাৰে এই বাৰ্তাই অসমৰ যুৱ প্ৰজন্মক উৎসাহিত কৰিছে শেষত ক'ব পাৰি যে গণতন্ত্ৰত জয় পৰাজয়টো গৌণ আচল কথাটো হ'ল প্ৰশ্ন কৰাৰ সাহস জ্ঞানশ্ৰী বিদিশা আৰু কংকিয়ে সেই সাহস দেখুৱালে তেওঁলোকে দেখুৱাই দিলে যে হাৰিলেও কেনেকৈ জিকিব পাৰি আৰু কেনেকৈ দহৰ বাবে মাত মাতিব পাৰি আপোনালোকৰ মতে এই তিনিগৰাকীৰ ভিতৰত কোনে আটাইতকৈ বেছি প্ৰভাৱ পেলাইছে কমেণ্টত জনাওক লগ পাম অন্য এটা ভিডিঅ'ৰ সৈতে ধন্যবাদ জয় অসম